আমি সকলোৱে সাকসেসফুল হ'ব বিচাৰো কিন্তু সাকসেসফুলৰ এটা দাম আছে যিটো সকলোৱে দিব নোৱাৰে তুমি দিন ৰাতি 12 ঘণ্টা টোপনি আহি বন্ধু বান্ধৱৰ লগত আড্ডা মাৰি সোশ্যাল মিডিয়াত সময় নষ্ট কৰি কোনোদিনেও সাকসেসফুল হ'ব নোৱাৰিবা এইটো যিয়ে মানি লৈছে সেইজনে জীৱনত কিবা কৰিব পাৰিছে আৰু যিয়ে ভাবি আছে সফলতা সহজেই পোৱা যায় সেইজনে আজিও সেইটো ঠাইত পৰি আছে তুমি ক'ব পাৰা এই যে ইমান সোশ্যাল মিডিয়াৰ ষ্টাৰ সকলে এইবিলাকে হাত ভৰি অঙ্গি ভঙ্গি কৰিয়ে ফেমাস হৈছে তেনেহলে মই কিয় নোৱাৰিম আজি এই ষ্টাৰ সকলে সাকসেসফুল হৈও এতিয়া অসফলতা কাৰণ এই টেলেন্টৰ পৃথিৱীয়ে তেওঁলোকক যেতিয়া প্ৰশ্ন কৰে তেওঁলোকৰ টেলেন্ট আসলতে কি তেওঁলোকে ক'ব নোৱাৰে কাৰণ তেওঁলোকে নিজেই নাজানে তেওঁলোকৰ টেলেন্ট কি তুমি কেনেকুৱা সাকসেস হ'ব বিচৰা তোমাৰ আগতে বুজিব লাগিব সাকসেস মানে কি বিলাহী গাড়ী ডাঙৰ ডাঙৰ অট্টালিকা এইবিলাক সাকসেস নহয় বন্ধু মই তোমাৰ বিগ ফ্ৰেন্ড এইটো সফলতা নহয় মই যদি তোমাক কিবা শিকাব পাৰিছো হেইটোই মোৰ সফলতা যদি তোমাৰ কল্পনা দামী দামী গাড়ী ভাল ভাল কাপোৰ কিনিব বিচাৰা তেনেহলে বেছি দূৰত আগুৱাই যাব নোৱাৰিবা তোমাৰ কল্পনা তোমাক লৈ কৰা উচিত যে মই 10 বছৰ পিছত কোনটো ৰূপত চাব বিচাৰো তোমাক চাই কিমান জনে মোটিভেট হ'ব তোমাক চাই কিমান জনে ইনস্পায়াৰ হ'ব তোমাৰ সপোনে কিমান জনক আশা দেখুৱাব পাৰিব তোমাৰ মাক দেউতাক ভালকৈ ৰাস্তাত চলিব পাৰিব যদি সফলতা বিচৰা তেনেহলে সফলতাৰ সঠিক ৰাস্তাত চলিব লাগিব সময় যিমান বেছি লাগিব যিমান বেছি পৰিশ্ৰম কৰিবা হিমানে সোনকালে আগবাঢ়ি আহিব তোমাৰ সফলতা সেইবাবে আজিৰ পৰা সফলতাৰ নতুন ৰাস্তা তৈরি কৰা নিজৰ বাবে সফলতা এটা মানে প্ৰস্তুত কৰা তোমাৰ প্যাশন তোমাৰ সপোনক লৈ অতিক্ৰম কৰা সাকসেস তুমি হবাই ধন্যবাদ উভতি আহিম আকৌ তোমাক জগাবলৈ নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই